যোগান মন্ত্ৰী পুত্তলিকা দাস কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে। বজাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি, কিন্তু তাৰ পিছতো যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা প্ৰতিবাদত বুধবাৰে ধেমাজি সদৰত অসম জাতীয়তাবাদী যুৱ পৰিষদে যোগান মন্ত্ৰী পুত্তলিকা দাস কৰে। প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই। চৰকাৰে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনত অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে নেতাগৰাকীয়ে। ধেমাজিৰ পৰা অপৰাজিতা গোহাঁই ৰিপৰ্ট, প্ৰতিফলন লাইভ। আমি যোগান বিভাগৰ যি অত্যাৱশ্যকীয় সামগ্ৰী আছে সেই সামগ্ৰীবোৰ অত্যাধিক পৰিমাণত যি মূল্যবৃদ্ধি হৈছে, এই মূল্যবৃদ্ধিত আমাৰ নিবনুৱা যিসকল ৰাইজ আছে অতিকৈ আতংকিত হ'ব লগা হৈছে। সেইকাৰণে আজি আমি ধেমাজি থানাৰ সন্মুখত আমি আজি যোগান বিভাগৰ অকমন্য বুলি কৈছোঁ, অকমন্য যোগান মন্ত্ৰী প্ৰতিমূৰ্তি দাস কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আজি আমি ধেমাজিৰ পৰাই ক'ব খুজিছোঁ যে অসম যুৱ পৰিষদৰ তৰফৰ পৰা আমি তেওঁক সকীয়াই দিছোঁ, যদি অনাগত দিনত তেওঁলোকে যদি এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে, অনাগত দিনত কিন্তু আমি অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ আমি বাধ্য থাকিম। যদি তেওঁলোকে এই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে, তেওঁলোকে পদত্যাগ কৰক, দায়িত্ব অব্যাহতি লওক, তেতিয়া কিন্তু আমি কেনে থাকিম। নহ'লে তেওঁ দায়িত্ব থকালৈকে কিন্তু যোগান বিভাগৰ যিবোৰ অত্যাৱশ্যকীয় সামগ্ৰী আছে সকলো সামগ্ৰী কিন্তু মূল্য ৰোধ হ'বই লাগিব, নহ'লে কিন্তু ইয়াতকৈ আমি জংকী আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য থাকিম। যি তেখেতলোকৰ অকমন্য, তেখেতলোকে আজি যিবিলাক আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী অবাধ হাৰত মূল্য বৃদ্ধি হোৱাৰ পিছতো তেখেতলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা প্ৰতিবাদত অসম চৰকাৰ তথা যোগান মন্ত্ৰী প্ৰতিমূৰ্তি দাস কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু তেখেতলোকক সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে মূল্য বৃদ্ধি হ্ৰাস নকৰিলে আগন্তুক দিনত আমি অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।